নমস্কাৰ, মই মন্টুলিকা। আমাৰ সৰুভি গামোচা ঘৰৰ পৰা আৰু এটা পেকিং ভিডিঅ' লৈ আহিছোঁ। বহুত পেকিং কৰি আছোঁ, তাৰ মাজতে আৰু এটা পেকিং আছে। এই ভিডিঅ'টো আমি কৰোঁ বুলি ওলালোঁ। এই পেকিংটোত আছিলে দুখন পিয়'ৰ মাছাইজ সূতাৰ গামোচা, এই দুখন। তাৰ লগত আছিলে, এখন হাতে বোৱা হয়, আৰু তাৰ লগত আছিলে 3খন মইনাশালৰ গামোচা বট চাইড ফুলৰ। তাৰ লগত আছিলে 2খন আঁচু পৰা পকোৱা কটনৰ মেখেলা, 2খন আঁচু পৰা মেখেলা আৰু 2খন ফুল থকা পকোৱা কটনৰ মেখেলা। তাৰ লগত আছিলে কেচবচা এযোৰ যোৰা পদ্মিনী বাই মাছৰাজৰ। তাৰ লগত আছিলে এখন পদ্মিনীৰ মেখেলা বটল গ্ৰীণ কালাৰ। 3খন চাদৰ আছিলে পদ্মিনী বাই মাছৰাজৰ চাদৰ, আৰু 2যোৰ ঘৰত পিন্ধা যোৰা, আৰু এযোৰ ঘৰত পিন্ধা, 3যোৰ ঘৰত পিন্ধা যোৰা। এই পেকিংটো আমি এতিয়া পেকিং কৰিব ওলাইছোঁ। বাইদেউগৰাকীক বহুত বহুত ধন্যবাদ। তেখেতে ভিডিঅ'টো চালে গম পাব কি পেকিং গ'ল, আৰু আপোনালোকেও দেখা পালে কি ল'লে। আপোনালোকেও যদি এনেকুৱা ধৰণৰ কাপোৰ লাগে তেতিয়াহ'লে মোৰ নাম্বাৰটোত যোগাযোগ কৰিব। এই পেকিংটোৰ পিছতে আমাৰ আৰু এটা পেকিং আছিলে, এইটো ভিডিঅ'টো দেখাই দিওঁ বুলি ভাবিলোঁ। এইটো এক্সট্ৰা হয়, এইটো এটা এক্সট্ৰা পেকিং। এইটো এক্সট্ৰা পেকিং আমি এতিয়া কৰিম। আৰু তাৰ লগত আছিলে এইটো আছিলে ডিব্ৰুগড়ৰ পাৰ্চেল। তাতে বাইদেউগৰাকীৰ আছিলে 2খন চাদৰ, এখন গুলপীয়া পাৰি চাদৰ বোৱা আৰু এখন চকলেট পাৰি চাদৰ, আৰু এযোৰ বৰ ধুনীয়া পিয়'ৰ মাছাইজ সূতা কাপোৰ। এযোৰ মেলি দেখুওৱা, আৰু আপোনালোকেও ল'ব পাৰিব, যিটো এনেকুৱা ষ্টক আছে আমাৰ পিয়'ৰ মাছাইজৰ। এইখিনি গুণা নহয় দেই, এইখিনি সূতা হয়, সূতাৰ কাম কৰা আছে। এয়া সূতাৰ কাম কৰা আছে, কিমান বেছি ধুনীয়া দেখিছে। পিয়'ৰ মাছাইজ সূতা এযোৰ যোৰা, ইয়াৰ লগত চাইড পটি থাকিব, ব্লাউজ পিচ থাকিব। এইখন চাদৰখন মায়ে মেলি দেখাইছে, মাজত এনেকৈ কাম কৰা থাকিব। আপোনালোককো যদি এনেকুৱা ধৰণৰ কাপোৰবোৰ লাগে মোৰ হোৱাটছএপ নাম্বাৰটোত যোগাযোগ কৰিব, আৰু ফুল ভিডিঅ'ৰ কাৰণে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এইখন থাকিব, তাৰ লগত মেখেলাখন মেলি নেদেখাওঁ, আৰু মেখেলা থাকিব, ব্লাউজ পিচ থাকিব, চাইড পটি থাকিব। এইবোৰ চাইড পটি চাওক কিমান বেছি ধুনীয়া, এইবোৰ সূতাৰ কাম কৰা আছে। এইবোৰ পকোৱা সূতা হয়, পদ্মিনী সূতা, মাছাইজ সূতা বুলি কয়। আপোনালোকক যদি লাগে আমাৰ নাম্বাৰটোত যোগাযোগ কৰিব। থেংক ইউ।